আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত যোগাসন ক্ৰীড়া সন্থা যোৰহাট জিলা উদ্যোগত প্ৰথম বাৰ্ষিক জিলা ভিত্তিত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অনুমোদিত ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া মহাসংঘৰ স্বীকৃতিপ্ৰাপ্ত যোগাসন ক্ৰীড়া সন্থা অসমৰ তত্বাৱধানত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ইতিমধ্যে যোগাসন প্ৰতিযোগিতাখনিত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা 100তকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভত। যুগ আজিকালি যুগ বুলি কোৱাৰ লগে লগে আজিকালি মানুহবিলাক যথেষ্ট কনচিয়াছ হৈছে যুগৰ যি উপকাৰিতা। আগতে ঋষিমুনিসকলে যি ধৰণে এটা এই বিষয়টো গৱেষণা কৰি আমাৰ মাজত দি থৈ গৈছিল, সেই বিষয়টো উপলব্ধি কৰিব পাৰিছে আৰু সকলো কনচিয়াছ হৈছে যুগৰ পৰা বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ মানে হেৰি হৈছে। গতিকে যুগটো বৰ্তমান আমাৰ যিটো ল'ৰা ছোৱালীসকল আহিছে তেওঁলোকে সুন্দৰভাৱে মানে হেৰি কৰিছে, আপোনাৰ আগবঢ়াই লৈ গৈছে বা স্পৰ্টছ হিচাপে বৰ্তমান যুগত স্পৰ্টছ হিচাপে চৰকাৰে লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে। বৰ্তমান আমাৰ কম্পিটিশ্যন চলি আছে, ইয়াতে সুন্দৰভাৱে চলি আছে। কিমান সংখ্যক প্ৰতিযোগী আমাৰ ইয়াত বৰ্তমানলৈকে আমাৰ 100ৰ বেছি প্ৰতিযোগী হ'ব, 100ৰ বেছি বা ওচৰ তেনেকুৱা প্ৰতিযোগী। বয়সৰ আমাৰ 0ৰ পৰা 8লৈকে আৰু আপোনাৰ 9 to 14, 15 to 18, 19 to 25 এনেকৈ মানে প্ৰতিযোগী আছে। 27 30 40 27 40 to 50 সেইখিনি এবোভ আৰু সকলো ওলাই আহিছে। আমি যোৰহাট জিলা যোগাসন মানে ক্ৰীড়া সন্থাৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। ইয়াৰ পৰা আমি 20জনীয়া দল এটা লৈ পেলাই অহা 28 অক্টোবৰৰ পৰা মানে 31 অক্টোবৰলৈকে ডিব্ৰুগড় কানৈ কলেজত হ'বলগীয়া ৰাজ্যিক যিখন প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতালৈ আমি প্ৰতিনিধি পঠিয়াম। আমি ইয়াৰ যিখিনি আমাৰ 20জনীয়া মানে প্ৰতিযোগী আমাৰ ইয়াৰ পৰা ছিলেকশ্যন হ'ব, সেই প্ৰতিযোগীখিনিক আমি ভাবিছোঁ পূজাৰ বন্ধতে আমি আৰু অধিক মানে কৌশল মানে শিকাই শুদ্ধভাৱে আসন উপস্থাপন কৰিব পৰাকৈ আমি ৰাজ্যিক প্ৰতিযোগিতালৈ লৈ যাম। তাৰ পৰা আমাৰ ৰাজ্যিকৰ পৰা আকৌ মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া মানে ৰাজ্যিক প্ৰতিযোগিতালৈ আমাৰ প্ৰতিনিধি যাতে আমাৰ যোৰহাটৰ পৰা নিৰ্বাচিত হ'ব পাৰে, তাৰ বাবে আমি চেষ্টা চলাম। সেইবাবে আমি সকলো হাতে কামে লাগি আছোঁ। আমাক অভিভাৱকসকলে সহযোগ কৰিছে, জিলা প্ৰশাসনে সহযোগ কৰিছে, আমাৰ যোৰহাটৰ সাংবাদিক বন্ধুসকলে আমাক যথেষ্ট সহায় কৰিছে। গতিকে আমি সকলোৰে সহায় সহযোগিতা সুন্দৰভাৱে পাইছোঁ। Dolois Home, an unique guest house. অধিক সা সুবিধাৰে থকাৰ সুব্যৱস্থা। AC আৰু নন AC কোঠা উপলব্ধ। আমাৰ ঠিকনা সোণালী জয়ন্তী নগৰ, বাইলেন 1, যোৰহাট। ইমেইল pranab.doloi.jrd@gmail.com। মোবাইল নাম্বাৰ 9435490013। গুমছেং অসমৰ অন্যতম নিৰ্ভৰযোগ্য পাট মুগাৰ কাপোৰৰ বিপণী। ইয়াত উচিত মূল্যত পাট মুগাৰ কাপোৰ পোৱা যায়। গুমছেঙলৈ আহক। আমাৰ ঠিকনা বাহাদুৰ গাঁও বুঢ়াপথ, BG ৰোড, আস্থা ডায়েগনষ্টিক, যোৰহাট। তথা আমাৰ যোৰহাটবাসী ৰাইজক গুমছেঙলৈ স্বাগতম জনাইছোঁ। গুমছেং অসমীয়া পাট মুগা কাপোৰ আৰু অসমীয়া গহনাৰ এখন বস্ত্ৰ বিপণী। ইয়াত অসমীয়া পাট মুগাৰ বাহিৰেও অসমীয়া পৰম্পৰাগত সাজ পোছাক, গামোচা আৰু বিভিন্ন জনজাতীয় বস্ত্ৰ উপলব্ধ হয়। আমাৰ ঠিকনা হ'ল নিউ বালিবাট, আস্থা ডায়েগনষ্টিকৰ কাষত, BG ৰোড, যোৰহাট 1।